তাৰাবাৰী আমাৰ গমাৰিবাৰী মিঠাংপুৰ এই অঞ্চলটোত 50 বছৰে ইয়াত কোনো ধৰণৰ বিজুলী বাতিৰ পোহৰ পোৱা নাছিলে। ইয়াত বসবাস কৰি আছে অশেষ কষ্ট। গতিকে ইয়াত আজি আমি বিজুলী বাতিৰ পোহৰ দিবলৈ সক্ষম হৈছোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে কাম কাজ কৰিছে, যে ইয়াৰ বাবে আজিৰ দিনটোত আমি এই গোটেই গাঁওখিনিক সামৰি পেলাই আমি বিজুলী বাতিৰ পোহৰ দিবলৈ সক্ষম হৈছোঁ। এই অঞ্চলটো যথেষ্ট পিছপৰা। ইয়াত জনজাতি অজনজাতি লোক আছে, ইয়াত বড়ো জনগোষ্ঠীৰ লোক আছে, গাৰো জনগোষ্ঠীৰ লোক আছে, মিচিং জনগোষ্ঠীৰ লোক আছে, কোচ ৰাজবংশী লোক আছে, গোৰ্খা লোক আছে, ইয়াত আমাৰ কোচ কলিতা বা এইখিনি মানুহো আছে, ইয়াত হিন্দু আছে, খ্ৰীষ্টান আছে, যে সকলো মানুহ ইয়াত এখন সমন্বয় তীৰ্থভূমি বুলিও কওঁ আমি চাইছোঁ। যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহ আছে, কিন্তু ইয়াত মৰম চেনেহৰ মাজেৰে সমাজখনত সকলোৱে বসবাস কৰি আছে। কিছুদিন আগলৈকে উগ্ৰপন্থীৰ দপদপনি ইয়াত আছিল। আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, মূল সুঁতিলৈ ঘূৰি আহিবৰ কাৰণে আলোচনাৰ যিটো পৰিৱেশ গঢ় দিলে, তাৰ কাৰণে যিসকল উগ্ৰপন্থী সংগঠনৰ সদস্য আছিল তেওঁলোকেও আজি মূল সুঁতিলৈ ঘূৰি আহি পেলাই এই অঞ্চলৰ উন্নয়নৰ কাৰণে কামত জড়িত হ'বলৈ আগবাঢ়ি আহিছে। আৰু তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ যে ইয়াত আগতে ঠিকাদাৰে কাম কৰিবলৈ আহিলে ভাবুকি ধন দাবীৰ সন্মুখীন হয়। এইটো প্ৰথম হ'ব যে ঠিকাদাৰে কাম কৰিবলৈ আহি জয়ন্ত একাউণ্টৰে ক'তো ভাবুকি ক'তো এটকা ধন দাবীৰ সন্মুখীন হোৱা নাই। গতিকে ইয়াত এটা সুন্দৰ পৰিৱেশ হৈছে চাৰিদুৱাৰত। গতিকে চাৰিদুৱাৰৰ উন্নয়ন আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যিখিনি আঁচনি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই আঁচনিসমূহ কাৰ্যকৰী হ'ব। আৰু অৰ্থনৈতিকভাৱে সচ্ছল কৰিবৰ কাৰণে কৰ্ম সংস্কৃতিৰ জৰিয়তে যিটো আত্মনিৰ্ভৰশীল ভাৰত, আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে আমি যি চৰকাৰৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰিছোঁ, চাৰিদুৱাৰে এক নতুন ৰূপ দিবৰ কাৰণে ইয়াৰ যুৱক যুৱতীসকল সক্ষম হ'ব বুলি মই এটা বিশ্বাস আৰু তেওঁলোকলৈ মই আহ্বান জনাইছোঁ। ভালুকপুঙত সশস্ত্ৰ সংগ্ৰামৰ এটা দল সোমাইছে বুলি ইতিমধ্যে চিৰাং আৰক্ষী অধীক্ষকে প্ৰেছ মিট দিছিল। আপুনি কি ক'ব এই সন্দৰ্ভত? উগ্ৰপন্থী সংগঠন বুলি মই ঠিক নকওঁ, কাৰণ যুৱক কিছু আছে তেওঁলোকে শান্তি নিবিচাৰে, তেওঁলোকে কষ্ট কৰিব নিবিচাৰে। একাংশ যুৱক এতিয়াও আছে যে ইজি মানিৰ এই যে তাৰাবাৰী আমাৰ গমাৰিবাৰী মিঠাংপুৰ এই অঞ্চলটোত 50 বছৰে ইয়াত কোনো ধৰণৰ বিজুলী বাতিৰ পোহৰ পোৱা নাছিলে। ইয়াত বসবাস কৰি আছে অশেষ কষ্ট। গতিকে ইয়াত আজি আমি বিজুলী বাতিৰ পোহৰ দিবলৈ সক্ষম হৈছোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে কাম কাজ কৰিছে, যে ইয়াৰ বাবে আজিৰ দিনটোত আমি এই গোটেই গাঁওখিনিক সামৰি পেলাই আমি বিজুলী বাতিৰ পোহৰ দিবলৈ সক্ষম হৈছোঁ। এই অঞ্চলটো যথেষ্ট পিছপৰা। ইয়াত জনজাতি অজনজাতি লোক আছে, ইয়াত বড়ো জনগোষ্ঠীৰ লোক আছে, গাৰো জনগোষ্ঠীৰ লোক আছে, মিচিং জনগোষ্ঠীৰ লোক আছে, কোচ ৰাজবংশী লোক আছে, গোৰ্খা লোক আছে, ইয়াত আমাৰ কোচ কলিতা বা এইখিনি মানুহো আছে, ইয়াত হিন্দু আছে, খ্ৰীষ্টান আছে, যে সকলো মানুহ ইয়াত এখন সমন্বয় তীৰ্থভূমি বুলিও কওঁ আমি চাইছোঁ। যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহ আছে, কিন্তু ইয়াত মৰম চেনেহৰ মাজেৰে সমাজখনত সকলোৱে বসবাস কৰি আছে। কিছুদিন আগলৈকে উগ্ৰপন্থীৰ দপদপনি ইয়াত আছিল। আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, মূল সুঁতিলৈ ঘূৰি আহিবৰ কাৰণে আলোচনাৰ যিটো পৰিৱেশ গঢ় দিলে, তাৰ কাৰণে যিসকল উগ্ৰপন্থী সংগঠনৰ সদস্য আছিল তেওঁলোকেও আজি মূল সুঁতিলৈ ঘূৰি আহি পেলাই এই অঞ্চলৰ উন্নয়নৰ কাৰণে কামত জড়িত হ'বলৈ আগবাঢ়ি আহিছে। আৰু তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ যে ইয়াত আগতে ঠিকাদাৰে কাম কৰিবলৈ আহিলে ভাবুকি ধন দাবীৰ সন্মুখীন হয়। এইটো প্ৰথম হ'ব যে ঠিকাদাৰে কাম কৰিবলৈ আহি জয়ন্ত একাউণ্টৰে ক'তো ভাবুকি ক'তো এটকা ধন দাবীৰ সন্মুখীন হোৱা নাই। গতিকে ইয়াত এটা সুন্দৰ পৰিৱেশ হৈছে চাৰিদুৱাৰত। গতিকে চাৰিদুৱাৰৰ উন্নয়ন আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যিখিনি আঁচনি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই আঁচনিসমূহ কাৰ্যকৰী হ'ব।
আৰু অৰ্থনৈতিকভাৱে সচ্ছল কৰিবৰ কাৰণে কৰ্মসংস্কৃতিৰ জৰিয়তে যিটো আত্মনিৰ্ভৰশীল ভাৰত আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে আমি যি চৰকাৰৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰিছোঁ চাৰিদুৱাৰে এক নতুন ৰূপ দিবৰ কাৰণে ইয়াৰ যুৱক যুৱতীসকল সক্ষম হ'ব বুলি মই এটা বিশ্বাস আৰু তেওঁলোকলৈ মই আহ্বান জনাইছোঁ। ভালুকপুঙত সশস্ত্ৰ সংগ্ৰামৰ এটা দল সোমাইছে বুলি ইতিমধ্যে চিৰাং আৰক্ষী অধীক্ষকে প্ৰেছ মিট দিছিল, আপুনি কি ক'ব এই সন্দৰ্ভত? উগ্ৰপন্থী সংগঠন বুলি মই ঠিক নকওঁ, কাৰণ যুৱক কিছু আছে তেওঁলোকে শান্তি নিবিচাৰে, তেওঁলোকে কষ্ট কৰিব নিবিচাৰে। একাংশ যুৱক এতিয়াও আছে যে ইজি মানিৰ गोजोनथाव खौरां नोंथाङा देग्लायनि बैसागु बोथोराव बर' हारिनि हारिमुनि गोदान गोदान आगर एरनायनि दख'ना गाननो लुगैदोंना? नोंथाङा जिंगा दासि बर' हारिनि हारिमुनि बायदि आगरनि दख'ना गाननो मोजां मोनग्रा आइजोफोरनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं जोंलारि दख'ना गला। बे गलाया क'क्राझार सहरनि साखाथियाव थानाय खोदोमतला सोरांफुरियाव दं, जेराव नोंथाङा मोननो हागोन गुबुन गुबुन रोखोम आगरनि दख'ना, जेरै आगर गुबै, आर'नाइ, फारौ मेगन, दावराइ मोख्रेब, बिदन माथा, बिदन आगर, जिं आगर, इन्दि जि आरो मुगा बायदि बायदि। गावखौ समायहोनो गोसो जानाय आइजो एबा गाननो गोसो गुदुं जानाय आइजोफोरा 9365598157 आरो 9365582232 बे जानबुं अनजिमायाव जगाजग खालामनो हागोन। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101536360 70020263133 9101536360